ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ। অষ্টাদশ অধ্যায়। কৌৰৱে বুলন্ত। কৌৰৱে বুলন্ত শুনি ইউক দামোদৰ মধ্যস্থে থাকিলে তুমি কুৰু পাণ্ডৱৰ। কৃষ্ণে বুলি লন্ত ভাল বোলা কুৰুপতি কিন্তু আগহন্তে মই পাৰ্থ ৰসাৰথি হুয়া নুবুজিবু বোলো সত্য কৰি সত্য নুযুজিবু অস্ত্ৰ শস্ত্ৰ ধৰি হেন শুনি কেশৱক ভীষ্মে বোলে বাক অস্ত্ৰ ধৰি ধাইবা সত্য যুঁজাইবু তোমাক। দুয়োজনে সত্য কৰি লন্ত ঘোৰতৰ অনন্তৰে দুয়ো দলে মিলিল সমৰ। ভীষ্মে মাৰি লন্ত হৰ অৰ্জুনক বুলি ৰথ সমে ঘোঁৰা পৃথিৱীত থৈলা হালি। এৰাইতে নপাৰে ঘোঁৰা পখিল পাতাল হেন দেখি ৰথ হৈতে নামিলা গোপাল। চক্ৰগূত ধৰি হৰি গুণন্ত মনত যদি অস্ত্ৰ ধৰি যুঁজো সত্য হুৱে হত। নুযুজিলে ভকতৰ সত্য দূৰে যায় অন্যায় ভক্তিৰ পথ ৰাখি তেজুৱাই। এহি বুলি চক্ৰ ধৰি ৰাখিলা সকল আপোনাৰ সত্য এৰি ভকত বৎসল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।